লাইভত কাণত ধৰিছোঁ, যদি গুৱাহাটীত বৰষুণ দিয়ে মই গাড়ী লৈ নলওঁ। আজি মোক বচাই দে প্ৰভু, প্ৰভু আজি মোক ইয়াৰ পৰা লৈ যা। এখন সোমাই গ'ল নেকি বানপানী ঠিক নাই আৰু মাঘৰ ইজৰ তলত ৱেলকাম গাইজ, ৱেলকাম। আকৌ 7-8 দিন মূৰত লগ পাইছোঁ আপোনালোকক। স্বাগতম জনাব মোক ধুনীয়াকৈ ছাবস্ক্ৰাইবটো কৰি পেলাই। আৰু এতিয়া চাংচাৰিৰ পৰা ৱেলকাম দিছোঁ আপোনালোকক। ঘৰৰ পৰা কেতিয়াবা ওলাইছোঁ, কিন্তু মানুহটো এক্টিভ হোৱা নাছিল। ইয়াতে পেট্ৰল পাম্প ভৰাম, মানে পেট্ৰল ভৰাই চিধা অলপ দূৰ যাত্ৰাত গৈ আছোঁ মই আজিও আকৌ। তো চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই ভাল লাগিব। ভাল লাগিলেতো গম পায় আৰু। এয়া পাই গ'লোঁ চাংচাৰি। কেমেৰা নতুন মোবাইল এতিয়া আজি প্ৰথম ভিডিঅ' কৰিছোঁ। কেমেৰা কোৱালিটিটো এবাৰ চাই লওক কেনেকুৱা লাগিছে। এই পেট্ৰল পাম্পটো তেলে নাথাকে, এনেই সোমালোঁ বেকাৰ। পানী চাচোন, খালে নে আনিলে ৰাস্তাই মই ধৰিবই পাৰা নাই। আকৌ সোমাই 1 ঘণ্টা ফাঁচি থাকবো গাড়ী। নহয় দি ৰাস্তাই দি। এতিয়া মেইন কথাটো হ'ল কি, মই খানাপাৰা যাইছিলোঁ, এখানে পেট্ৰল পাম্পেদি পাম নে ধাপ মাৰি আছে। এচিটো বন্ধ কৰি দিছোঁ। সময় হৈছে এতিয়া কেইটা বাজিলে? 8:20। 9টাত পাব লাগিব। পাইছোঁ ৰ'ব এটা পেট্ৰল পাম্প। এইটোত বাছৰ নাই আকৌ, মেটেলটো আছে। অৱস্থা আহি আছে ন, তাৰ কাৰণে পুৰা ৰেডি আৰু। মই বৰ্তমান দীঘলী পুখুৰীত আছোঁ। দীঘলী পুখুৰী মানে কি, এইখিনি দীঘলী পুখুৰীতে আছোঁ। এতিয়া গৈছোঁ, ইয়াৰ পৰা গৈছোঁ মুভি চাব। টাইম মানে বহুত আছে মোৰ হাতত। 6:30 বজাত আকৌ কাম আছে। তো 6:30 বজালৈকে এই 2টা বজাৰ পৰা কি কৰিম, মুভিয়ে চাওঁ এখন। গৈ চাওঁ, হলত যি মুভি পাওঁ তাকে চাম, কোনো এনে হেৰি নাই। আৰু অলপ পিছত চাগে বৰষুণ আহিব। এটা চাইডে মানে দিয়ে আজিকালি বৰষুণটো চিষ্টেমটো বেলেগ। যদি আপুনি দীঘলী পুখুৰীত পায় তেতিয়াহ'লে আকৌ উজান বজাৰত নাপাব, এনেকুৱা চিষ্টেম। লাগ মাৰামাৰি লাগ। চিটি চেণ্টাৰ পালোঁ বাৰু, বেছি ট্ৰেফিক পোৱা নাই। এতিয়া কিবা মুভি পাওঁ নে চাওঁ ৰ'বচোন গৈ। গোটেই ডাউন টাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট এইবোৰ। সেই লাইন পাতি আহিছিলে। ইয়াত কিবা প্ৰগ্ৰেম আছিল নে কিবা আজি। ট্ৰেফিক জাম। इन लोगों को देश की कोई फिक्र नहीं। हाँ, पर खुद की तो है। अगर पूरा इल्जाम पाकिस्तान पर आएगा तो रावल पर कोई शक ही नहीं करेगा। মোৰ গাড়ী দেখোন উঠাই থৈছে ভাই। দাদা এখন নমাই দিয়ক অলপ। ক'ত গ'ল মানুহ চাওক না, ইয়াৰ পৰা মাটিৰ পৰা একেঞ্চি উঠাই থৈ দিছে।
কোনো নাই দেখোন বগা স্পৰ্টিং এতিয়া ক'ত বিচাৰিম বগা থেংক ইউ দে ফাইনেলি নমালিলে যে বাহ বহুত ধুনীয়া মুভি এখন চালোঁ কি নাম আছিল পাহৰি যাওঁ ন মই বস্তুবিলাক চাব লাগিব ৰ'ব গুগলত মানে কি টিকেট চাব লাগিব জাহ্নৱী কাপুৰৰ টিকেট চাই লওঁ ৰ'ব পাহৰিলে কেনেকৈ হ'ব হে উলাজ ভাল মুভি বঢ়িয়া মুভি এতিয়া চাই মেলি ওলালোঁ বেছি হেৰি মুভি নহয় 5:30 শেষ হ'ল 2:40 পৰা আছিল 2:40 নহয় 3টাৰ পৰা ধৰিব পাৰে পুৰা একদম 2 ঘণ্টা 20 মিনিটৰ মুভি আছিল মুভি চুভি চাই ওলালোঁ আৰু আজি চিটি চেণ্টাৰ সোমবাৰ যে খালী আছিল পুৰা পাৰ্কিং একদম খালী টিকেটটো দেখাব লাগিব পাৰ্কিঙত নহ'লে পইচা ল'ব ন সব पैसा ही खेल है भाई আৰু মই মোবাইলটোৰ কেমেৰাৰ পিছফালে ন তাতে লেন্স লগাব পায় লেন্স লগালে মানে সেফটিটো থাকে আৰু কভাৰো লগাব লাগিছিল 1600-1700 টকা কভাৰৰ দাম কৰিৰে ভাই ইমান পইচা দিব পাৰি না মানে একে নলগালো পিছত কেতিয়াবা লৈ ল'ম একেদিনা একে বস্তু ইমান পইচা খৰচা কৰিবলৈ দিগদাৰ লাগে দিয়কচোন হাজাৰত মোবাইলৰ নামত বা যাম চাচোন মই ভাবিছিলোঁ গাড়ী নাই নেকি এনে মানে এই মলটোত সোমাওঁতে জিএছ ৰোডত সোমাব লাগে ওলাওঁতে আপোনাৰ জু ৰোড ওলাব লাগে আজি মানে জু ৰোড বন্ধ কৰি থৈ দিছে মানে মই যেতিয়া মুভি চাব সোমাইছিলোঁ এনেকুৱা বৰষুণ দিছে কি ক'ম মানে গোটেই জু ৰোড পানী সেইকাৰণে এইফালেদি সোমাব দিছে বাকী ৰাস্তাবিলাক গম নাপাওঁ ক'ত কি হৈ আছে অৱস্থা বৰ্তমানতো বৰষুণ কমিলে বাৰু সিমান টানকৈ নাই দিয়া কিন্তু দিছিলে দেই আচৰিত বৰষুণ দিছিলে আৰু ইয়াততো জানে অলপ বানপানীতে একদম পুৰা সমুদ্ৰ হৈ যায় কি বুলি কয় অলপ বৰষুণতে ইয়াতে পুৰা সমুদ্ৰ হৈ যায় কথা উল্টা পুল্টা হৈ গৈছে ৰে নতুন মোবাইলেদি ভিডিঅ' কৰি গোটেই বেয়া লগা নাই পিকচাৰ কোৱালিটি একদম মজা আহিছে চাইও আপোনালোকে মজা পাব তো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব দেখিছেনে ৰাস্তা পুৰা জাম লাগি গৈছে তাৰমানে কি বানপানী সংকেত দিছে এইটো মোক যে যি টি ৰাস্তাত সোমাব হাক দিছে তো সেফলি যাব দিছে সেফলি এণ্ট্ৰি মাৰিব দিছে আৰু এই টি চাৰ্ট দেখিছে গাড়ীতে চেঞ্জ কৰি লৈছোঁ পেনো গাড়ীতে চেঞ্জ কৰি লৈছোঁ তেলে নাছেতো গাড়ীত কাপোৰ একযোৰ থৈ দিওঁ মই কেতিয়াবা ইমাৰ্জেঞ্চি ক'ৰবাত যাব লগা হ'লে মানে তেতিয়া চেঞ্জ কৰি লওঁ ডিকিটো যিহেতু খালীয়ে থাকে ডিকিটো নহয় 1, 2, 3টা চিট খালীয়ে থাকে কাৰ কাৰণে খালী ৰাখিছোঁ এইটো দেখিছেনে এনেই পৰি আছে চিট এটা ভেৰি ছেড সাংঘাতিক জাম লাগিছে ভাই মই চিটি চেণ্টাৰৰ পৰা আগবাঢ়িব পৰা নাই মোটামুটি ইয়াতে আছোঁ ভাই বন্ধ কপিৰাইট লাগি যাব আকৌ বেছি বাজি থাকিলে যাম চাওক না এই গ্লাছত চাওক এইয়া ফ'কাছ কৰ অ'কে গণেশগুৰি ব্ৰিজৰ তলত পানী হয় ন সেইটো কাৰণেই জাম লাগিছে নে কিয়ে লাগিছে মইতো ইউটাৰ্ণ এতিয়া গণেশগুৰি ব্ৰিজে পোৱা নাই ভাই 50 মিটাৰ আহোঁতে আধা ঘণ্টা লাগিল অৱস্থা চাওক না কি হ'ব ইয়াতে থাকিলে আধা 50% লাইফ জামত যাব 50% লাইফ বৰষুণ দিলে বানপানীত যাব জীৱনটো 100% এনেকেই যাব নেকি ভাই চাহাব আধা কিলোমিটাৰমান দূৰৰ পৰা ফচি আহি আছোঁ এনেকৈ এতিয়াহে গণেশগুৰি ব্ৰিজৰ তল পাইছোঁ ই আকৌ কোনফালে চপাই দিয়ে এতিয়াহে গণেশগুৰি ব্ৰিজৰ তল পাইছোঁ এতিয়াবা ইয়াত কি জাম হয় কি জাম লাগিছে ভগৱান জানে আৰু দেই এনেকুৱা পৰিস্থিতি মই ইউটাৰ্ণ এটা ল'ব লাগে ইমিডিয়েট এইবোৰ 6 মাইলত চাগে পানী হৈছে এইটো ৰুক্মিণী গাঁওখিনিত সেইকাৰণে এইবোৰ এতিয়া জিএছ ৰোডত এই ফচি আছে এনজয় বা কিবাকে পালোঁ দেই এই ইয়াতে আহিছিলোঁ চিনেমা চাব আহি বম ফচি গৈছিলোঁ ভাই পানীত কিবাকে ইউটাৰ্ণ ল'ব পাৰিলোঁ গণেশগুৰি ব্ৰিজেদি এতিয়া আগফালে কি ধুমুহা আছে গম নাপাওঁ আৰু ক'ত কি এনেতো চিধা ৰাস্তা গ'লে মালিগাঁৱত মই ফচিমেই
গেৰাণ্টি মালিগাঁৱততো ধুমুহা নিচিনা পুৰা বানপানী হৈ আছে, অভাৰফ্ল' হৈ গৈছে চাগে পানী। কি হ'ব ভাই, আজিকালি দেখোন একজাক্ট 2 ঘণ্টা বৰষুণ দিলেই বানপানী হৈ যায়। এইটো ৰাস্তা পুৰা খালী, এইটো ৰাস্তাদি গাড়ী আহিব পৰা নাই ন, এইটো ৰাস্তা মানে খালী আৰু বিন্দাছ চলি আছে। এনেকুৱা লাইফত কাণত ধৰিছোঁ, যদি গুৱাহাটীত বৰষুণ দিয়ে মই গাড়ী লৈ নোলাওঁ। আজি মোক বচাই দে প্ৰভু, হে প্ৰভু আজি মোক ইয়াৰ পৰা লৈ যা। এইখন সোমাই গ'ল নেকি বানপানী ঠিক নাই আৰু, এইখন চেণ্ট্ৰখন ইয়ে ৰাম ক্ৰিয়াটাও ডুবি গ'ল। আজি মোক ইয়াৰ পৰা উদ্ধাৰ কৰ, নেক্সট টাইম লাইফত মই গাড়ী লৈ গুৱাহাটীত নোলাওঁ আৰু। সঁচাই দেই, বৰষুণ দিলে মই আৰু নাহোঁ। চা পানী চা, এনেকুৱা হয়নে? ক্ৰিয়াটা ডুবিল, সেইখনতো কিবা আছিল, সেইখনো গ'লে মোটামুটি আধা আধি। এই অৱস্থা। বা নাযাওঁ ইমান চাইডেদি ভাই। অটো গুচি গৈছে, চাব হা, সেইখন চাব হা, আনিছে হাই পাৱাৰ আছে গাড়ীৰ। কোনে এইটো পুম্পু বজাই আনিছে আকৌ। গাইজ, ভগৱানে ফাইনেলি মোৰ মনোকামনাটো পূৰণ কৰিলে, মোক উদ্ধাৰ কৰিলে পানীৰ পৰা, অলপমান উলিয়াই আনিলে। আগত আছে নে নাই গম নাপাওঁ, কিন্তু বৰ্তমানতো নাই। বৰ্তমান মই ব্ৰিজৰ ওপৰতে উঠিম। এতিয়া যি হ'ব লগা আছে মোৰ ৰিক্স নাই আৰু, এতিয়া ওপৰৱালাৰ ৰিক্স। আৰু এইফালে যাম চাওক, এই ভাঙৰ ব্ৰিজ এইখন, মানুহ গাড়ী ধৰি আধা খোজকাঢ়ি গৈ আছে, আৰু এইফালে বাছ ৰখাতকৈ খোজকাঢ়ি অহাটোৱে ভাল বুলি খোজকাঢ়ি আহিছে। এয়া দিন পৰিছে, পৰিৱৰ্তন এয়া হৈছে আমাৰ। দে আৰু কি কৰিব আৰু, উপায়তো নাই। ভাঙৰ ব্ৰিজৰ তলত ব্ৰিজৰ তলত দেখিছেনে ভয়ানক পৰিস্থিতি। নলাব বৰষুণ দিলে আজিকালি গুৱাহাটীত, নহ'লে কেতিয়াবা নিউজৰ হেডলাইন হ'ব লাগিব। আঠগাঁও পালোহি। আঠগাঁৱততো মই পানী হোৱা দেখাও নাই, শুনাও নাই, আজি নতুনকৈ পানী হৈছে দেই। গাড়ীবিলাক যিটো মতিত গতি কৰি আহি আছে, পানী হৈছে যেন লাগিছে মোৰ অলপ চলপ, কিন্তু সিমান এটা নহয়। আঠগাঁৱত আমাৰ অশোক সিংঘল ডাঙৰীয়াই সিহঁতৰ মানুহকেইটাক ধুনীয়াকৈ ৰাখিছে পানী নোহোৱা জেগাত। আৰু চালা বাকীবোৰক চাচোন, যাবই নোৱাৰি। 6 মাইলৰ ফালেতো আপুনি সোমাবই নোৱাৰে, বেলতলা ফালেতো সোমাবই নোৱাৰে। আৰু তেখেতে কি কৰে, পানী চাই ক'ত গম পায়নে, হেলিকপ্টাৰত উঠি। কি যে মানুহবিলাকৰ নমুনা দেখা পাই আছোঁ জীৱনটোত, এইবিলাক চাবলৈহে জিন্দা আছোঁ নে। ধেইত ভুলে মাৰি লওঁ। চাৰিআলি ফালে সেইটো এটা বৰষুণ দিয়া নাই নেকি। কাৰণ এই ৰাস্তাকেইটাতো পানী হয়, আজি দেখোন পানী নাই, সেইটো কাৰণেহে ক'লোঁ। সিমান এটা টান বৰষুণ দিয়া নাই চাগে, দিছে, কিন্তু যিটো এটা মই পৰিৱেশ পালোঁ গুৱাহাটীৰ মাজত, সেইটো এটা পৰিৱেশ চাগে ইয়াতে নাই।